guys, welcome to my YouTube channel Astha Priya Soikia. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ কৃপাত মইও ভালে আছো। আজি বহুত দিনৰ মূৰত ব্লগ এটা বনাম বুলি ভাবিলোঁ। ব্লগটো একচুয়ালি বনাবলৈ সদায় মন যায়, কিন্তু একো কন্টেন্ট বিচাৰি নাপাওঁ কাৰণে মই বনাব নিবিচাৰোঁ। আৰু বহুত দিন ধৰি একোৱে ভিডিঅ' দিয়া হোৱা নাছিলে, ভাবিলোঁ আজি ব্লগ এটা বনাই দিওঁ আৰু নে কি কয়। তো বলক। Happy birthday! Guguli! Happy birthday! এও কোন হয় আপোনালোকে চিনি পাইছেনে? এও আমাৰ ৰিহান। আজিৰ পৰা প্ৰায় এবছৰ আগত এটা মই মিনি ভ্লগ আপলোড কৰিছিলোঁ ইয়াৰ জন্ম হোৱাৰ, আৰু আজি ইমান পটককৈ ডাঙৰ হৈ গ'ল, চকুৰ আগত কেনেকৈ ডাঙৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। সকলোৱে আমাৰ গুগুলিক আশীৰ্বাদ কৰিব, সি যেন ভাল মানুহ হওক, ভালে থাকক, সদায় ভগৱানে তাক ভালে ৰাখক। আৰু এই ভিডিঅ'টো আপলোড কৰা অলপ দেৰি হ'ল। মই তাৰ বাৰ্থডে দিনাখনি ভিডিঅ' ইমানকৈ কৰা নহ'লে, এইটোৱে কৰা হ'ল। মোৰ গাটো ঠিক নাছিলে কাৰণে একো কৰা নহ'লে। মাহীহঁতে ভিডিঅ' কৰিছিলে, ফটো মাৰিছিলে, তো তাৰে মই কেইটামান ভিডিঅ' আৰু ফটো আপোনালোকৰ মাজত দেখাইছোঁ। এইটো বাৰ্থডে তাৰ কেক আছিলে, আৰু তাৰ বাৰ্থডেৰ এইবোৰ মাংস আছিলে, পায়স আছিলে, আৰু মই বনাই ল'লোঁ দুখন কুলচি আৰু মজাছে খাই ল'লোঁ ৰাতিপুৱাই। আৰু তাৰ পাছতে মোৰ বসন্তীখন লৈ এই গেলা ৰ'দত মই গ'লোঁ হেনা আনিবলৈ। অলপ ভিডিঅ'টো লৰি আছে দেই, কাৰণ মই চাইকেল চলাই আছিলোঁ ন। উফ, ইমানেই গৰম মানে মই আহিয়ে ভাবিলোঁ নেমুকে খাওঁ আৰু নেমুৰ ৰস। চবে মোৰ ভিডিঅ'ত কেলে ওলাই আছো। মই যেতিয়াই ভিডিঅ'টো মানে ষ্টাৰ্ট কৰোঁ তেতিয়াই চবৰে কাম বিলাক ওলায়, এনেই কাৰো কাম নকৰোঁ। মই চাগে আপোনালোকক বৰহে কৰিছোঁ ন? কিনো বুলিব, এই চৰবত বনোৱা ভিডিঅ' দেখাই আছে। চৰবতটো চবেই বনাব জানে ন। একচুৱেলি মই কি কৰোঁ কি নকৰোঁকৈ আৰু মানে বনাই দিছোঁ। আপোনালোকে প্লিজ নাহাঁহিব দেই, মই মানে ইমান ভালকৈ নাজানো, যিমান পাৰোঁ ট্ৰাই কৰি আছোঁ। কিবা ভুল হ'লে দেখাই দিব, বাট নাহাঁহিব দেই। তো এইফালে মোৰ নেমু ৰেডি হৈ গ'ল, মই ককাক এগিলাচ দি আহিলোঁ। তাৰপিছতে ময়ো টেষ্ট কৰিলোঁ আৰু কেনেকুৱা হৈছে ন। তো এতিয়া নেমু চেমু পুহি, নেমু চেমু খাই এতিয়া মই এল'ভেৰা নেমু এনেকৈ অলপ মিক্স কৰি, একচুৱেলি আমাৰ মিক্সিটো বেয়া হৈ গ'ল, সেইকাৰণে মই হাতেৰে এনেকৈ ফেনিব লগা হৈছোঁ। উপায় নাই আৰু কি কৰিব, দুখীয়া মানুহ কোনাই চলি যায় ন। হাতখন ভগৱানে দিছে যেতিয়া কিবা এটা ক্ষেত্ৰতো ব্যৱহাৰ কৰোঁ। মই মানে এইবোৰ ইমান লগাব নাজানো, মোক আইতাই লগাই দিয়ে। আজি নলগাওঁ বুলি কৈ দিলে আইতাই, কৈছিলে কাইলৈ কৰিম বুলি এইবোৰ কাম, আজি নালাগে। নাই, মই বাজিয়ে লাগিব। একান্ত বাধ্য ছাত্ৰী মই, সেইকাৰণে এল'ভেৰা ঘঁহি মাথাটো ভালকৈ ধুই মই মই কালি তেল লগাই থোৱা আছিলে, সেইকাৰণে মাথাটো ভালকৈ ধুই শুকুৱাই ল'লোঁ। নুশুকুৱাকৈ মই হেনা নাই কৰা বাৰু দেই। তাৰপিছতে আমাৰ আইতাক মানে অলপ মনালোঁ আৰু যে তুমি মোক লগাই দিয়া, মই লগাব নোৱাৰোঁ। অলপ মনোৱাৰ পিছত তেওঁ আৰু আহিলে, আহি কিনি মোক লগাই দিলে। তো সেয়া ঘঁহি ল'লোঁ, হাতে ঘঁহি দিলে ধুনীয়াকৈ, সেইবোৰ গোটেই অৱস্থা নাইকিয়া কৰি দিলে মোক। মাথা চাথা ধুই অলপ শুলোঁ, শুই কিনি মই অকণমান ফিল্ডলৈ বুলি ওলাই গ'লোঁ ৰানিঙৰ কাৰণে, কিন্তু ৰানিং কৰা নহ'লে, লেকচাৰ দিয়া হ'ল। মানে আজি অলপ গাটো ভাল নহয় কাৰণে মোৰ মনেই যোৱা নাছিলে। ৰানিং আহি পাইছোঁ, ককা এফালে গৈছিলে, ককাও পাইছেহি, আৰু ককাই মোৰ একদম ফেভাৰিট বস্তু লৈ আহিছে, চিংৰা। মই বহুত বেছি ভাল পাওঁ আৰু চিংৰা খাই, খালি লগত অকণমান ৰসগোল্লাৰ ৰস হ'ব লাগে, তেতিয়া একদম মজা লাগে। এইফালে আমাৰ ৰিহানক দেখিছে তাৰ গটগটিবোৰ, ইমান যে দুষ্ট আৰু ইমান মৰম লগা। মই এইফালে নেমু চৰবত অকণ আকৌ খাই ল'লোঁ। তো আজিৰ ভ্লগটো ইমানেই আছিলে। তো আজিলৈ বাই বাই, আকৌ লগ পাম।